বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ইউক্ৰেইনৰ হান্না অকটাক 5-0 পৰাস্ত কৰে ভাৰতৰ মেৰি কমে আৰু ইয়াৰ লগে লগে মেৰি কম বিশ্বৰ একমাত্ৰ খেলুৱৈত পৰিণত হয় যিয়ে বিশ্ব বক্সিং প্ৰতিযোগিতাত 6টাকৈ সোণ আৰু এটা ৰূপ দখল কৰিবলৈ সক্ষম হৈছে একমাত্ৰ পুৰুষ বক্সাৰ ফেলিক্স সেভনাহে মেৰিৰ সমান বিশ্ব চেম্পিয়নশ্বিপত 6টা সোণ দখল কৰিবলৈ সক্ষম হৈছিল নতুন দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাত 48 কেজি শাখাত মণিপুৰৰ এগৰাকী কিংবদন্তি বক্সাৰে ইতিহাস ৰচনা কৰে তিনিটা সন্তানৰ মাতৃ 35 বছৰীয়া মেৰি কমে ইয়াৰ পূৰ্বে 2002 2005 2006 2008 আৰু 2010 বিশ্ব চেম্পিয়ন হৈছিল 2001ত মেৰিয়ে বিশ্ব চেম্পিয়নশ্বিপত ৰানাৰ্ছ আপ হৈছিল তদুপৰি অলিম্পিকত একমাত্ৰ ভাৰতীয় বক্সাৰ হিচাপে 2012ত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মেৰি কমে কমনৱেলথ গেমছত আয়াৰলেণ্ডৰ ক্ৰিষ্টিনাক 5-0 হৰুৱাই একমাত্ৰ ভাৰতীয় বক্সাৰ হিচাপে কমনৱেলথত সোণ লাভ কৰিছিল তদুপৰি এছিয়ান গেমছত দুবাৰৰ পদক বিজয়ী মেৰিয়ে 2010ত ব্ৰঞ্জ আৰু 2014ত সোণ লাভ কৰিছিল Champion of the IBA Women's World Boxing Championships at light flyweight, representing India, it's MC Meri. And on this occasion, it will be Mr. RJC, the President of the Boxing Federation of India, to present the gold medal. And Mr. Rahimov very kindly will follow that up with the ceremonial floral tiara. Emotional scenes here in Delhi as Meri Kom makes history. So congratulations to all four of our medalists, and I'd now like you all please to rise. It is time to observe the national anthem of India. Six-time champion of the world.